স্বাগতম জনাইছোঁ গুগল চিষ্টাৰ আন এটি ভিডিঅ'লৈ। চাওঁচোন আহক আমি কি বনালোঁ। এয়া চাওক, গাহৰি মাংস আধা কেজি লৈ ল'লোঁ, গুড়ি কৰা জলকীয়া, বিলাহী 2টা কাটি লৈছোঁ, আলু 2টা কাটি ল'লোঁ, নহৰু পিচি ল'লোঁ, আদাও পিচি ল'লোঁ। এতিয়া আমি কেৰাহী এখন পাতি ল'লোঁ, তাতে আমি মাংসখিনি দি দিলোঁ। মাংসখিনি দি দিয়া হৈ গৈছে। ইয়াতে আমি পানী দি দিছোঁ, পানী অলপ সৰহকৈ দিছোঁ যিহেতু এইখিনি বহুত দেৰি সিজাব লাগিব। পানীখিনি দি দিয়াৰ পাছত ইয়াতে নিমখ 2 চামুচ দি দিছোঁ। নিমখ 2 চামুচ দি ইয়াতে উবল এটা আহিব দি দিম। এয়া চাওক, আমাৰ উবল এটা আহি গৈছে। ইয়াতে আমি এতিয়া কাটি থোৱা বিলাহী 2টা দি দিছোঁ আৰু লগতে আলু 2টাও দি দিম। তাৰ পাছতে 5-6 মিনিটৰ বাবে সিজিব দি দিলোঁ। এয়া ভালকৈ সিজিব দিছোঁ, ঢাকনটো মাৰি দিলোঁ। এয়া চাওক, 5 মিনিটৰ পাছত আকৌ আমি ইয়াতে পিচি থোৱা জলকীয়াখিনি দি দিছোঁ। পিচি থোৱা জলকীয়াখিনি দিয়াৰ পাছত আকৌ 2-3 মিনিটৰ বাবে বইল এটা আহিব দিম। যদি আপোনালোকে এনেকৈ বনাই নাই খোৱা, বনাই খাই চাবচোন। উবল এটা আহি গৈছে। আমি এতিয়া পিচি থোৱা আদাখিনি দি দিছোঁ। তাৰ পাছত 15 মিনিট এনেকৈ সিজিব দি দিম। এয়া চাওক, 15 মিনিটৰ পাছত পানী শুকাই গৈছে আমাৰ। ইয়াতে আমি এতিয়া পিচি থোৱা নহৰুখিনি দি দিম। লগতে আলুকেইটাও মই ভাঙি দিম অলপ অলপকৈ, যিহেতু মোক গ্ৰেভিটো অলপ ডাঠকৈ লাগিব। আপোনালোকে পানী দিও খাব পাৰে, মানে শুকুৱাইও খাব পাৰে। মই অলপ থ'ম, যিহেতু আমাৰ ঘৰৰ মানুহে এনেকৈ অলপ গ্ৰেভিকৈ খাই ভাল পায়। আৰু যদি আপোনালোকে গ্ৰেভিটো ডাঠ বিচাৰে, তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে, পিঠাগুড়ি এচামুচ লৈ পানীৰ লগত গুলি এনেকৈ দি দিবচোন। তেতিয়া গ্ৰেভিটো মানে ডাঠ হৈ যায়। মই এনেকৈ দি দিছিলোঁ, যিহেতু মোক গ্ৰেভিটো অলপ ডাঠকৈও লাগে। এনেকৈ দি আকৌ 4 মিনিটমানৰ বাবে সিজিব দি দিম। এয়া চাওক, 4 মিনিটৰ পাছত কিমান ধুনীয়া হৈছে নহয়নে বাৰু? এয়া চাওক কিমান ধুনীয়া হৈছে। খাই চাবচোন এনেকৈ, যদি বনাই নাই খোৱা। তাতে এতিয়া আমি মান ধনিয়া অলপ আছিল, মান ধনিয়া অলপ দি দিছোঁ গোন্ধটো ভাল হ'বৰ বাবে। এয়া চাওক কিমান ধুনীয়াকৈ বনাইছোঁ। হালধি মছলা একোৱেই দিয়া নাই, দেখিলেই কি বস্তু দিছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। আৰু আমাৰ যদি চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যদি ভুল হৈছে, কিবা ভুলবোৰ যাতে শুধৰাই দিয়ে। এয়াই আমাৰ গাহৰি মাংস বনি হৈ গ'ল। খাই চাব এনেকৈ। ধন্যবাদ।